স্বাগতম টু MTV নিৰ্ময়। তো আজি মানে আমি যাম ৰাসত। আমাৰ শুৱালকুছিত ৰাস আছে আৰু এইটো আমাৰ মা আন্ধাৰত আকৌ দেখা পোৱা নাই। আৰু এতিয়া আমি যাম ৰাসত কি হয় মানে কি আছে কি নাই সেইটো দেখুৱাম। আৰু যদি ছাবস্ক্ৰাইবটো কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। এইটো আমাৰ মা, চাওক ভাল লাগিছেনে গাইজ? কমেণ্টত ক'ব। গাইজ আমাৰ লগত আছে ইমন আৰু সৰু মামা, সৰু বাবু আৰু ডাঙৰ মা। আজি ৰাসতে বৈদ্য লাগব আৰু সৰপা বম বৈদ্য। আৰু গাইজ আমাৰ লগত আছে ডাঙৰ মামী আৰু মুনু আৰু এইটো আমাৰ সৰু মামী। আমাৰ সৰু মামাক কেনে লাগিছে ক'বচোন একবাৰ কমেণ্টত। এক্সামটো একদম মানে ৰাস হ'ব লাগে, কিবা হ'ব লাগে, মানে তাৰে মাজতহে আহি পায় পৰীক্ষাটো। আৰু মানে পৰীক্ষাও কালি আছে, তাৰে ভগৱানৰ। তো গাইজ ফাইনেলি আমি ৰাসৰ গেট আহি পালোঁ। আৰু এইটো ৰাসত কি আছে দেখুৱাই আছোঁ, চাই থাকক গাইজ। ভিতৰতো আহি পালোঁ আৰু ইয়াত চাওক কি আছে। এই দোকান গোটাই দোকান গাইজ। দোকানখনৰ নাম চাওক বেয়াৰ চৰি দোকান নহয়, মানে এইটো হোটেল আছে বেয়াৰ চাইডে। গাইজ চাই থাকক আৰু কৈ নাথাকোঁ আৰু। গাইজ ইমান ভিৰকে হৈছে গম পাইনে গাইজ? মানে ইয়াত খেলা মানে গোটেই বন্ধ হৈছে গাইজ। ইয়াত নৃত্য মানে ইয়াত নাচে গাই। এটা মানে আজি আহিব আচুৰ্য বৰপাত্ৰা আৰু আপুনি চাব আচুৰ্য বৰপাত্ৰা কি গান। গাইজ আমাৰ শুৱালকুছি ৰাসত দা হণ্টেড হাউচো আহিছে, চাওক। গাইজ এবাৰ মুনু উঠিব। Next item the Language Production Box Udi. ইয়াৰ পৰা নুমে দিয়াৰ পিছত মানে মুনু ইমান কান্দিল গাইজ। মুনু মানে কান্দি দিলে গাইজ, মানে আৰু ক'ৰবাত উঠিব গাইজ। মুনু কান্দি দিলে। বহুত পইচা গাইজ। এইবাৰ ট্ৰেইনখনত উঠিলোঁ গাইজ, চাওক এইখন ট্ৰেইন। আমি এতিয়া উঠি আছোঁ, আপোনালোকে চাই থাকক। গাইজ এইটো শ্ৰীকৃষ্ণ আৰু এইটো হ'ল হনুমানৰ গদা। গাইজ এতিয়া আমি কিবা খাই লওঁ আৰু যাওঁ আৰু। গাইজ দিছ ইজ এ খেলা যোৱা আৰু।
গাইছ নাও চলি আছে গাইছ ময়ো যদি উঠিব পাৰিলোঁ হয় নাওখনত নৰিলোঁ নহয় গাইছ আৰু কওঁ আৰু কি দুখৰ কথা এবাৰ কি ক'ব লাগিব বিয়াটো শেষতে পাতিম আপোনাৰ পাতিম কেইটামান চিনাকি গীত গাইছা হ'ব শুনি ভাল পাব এবাৰ চিনাকি পাবলৈ गाइस जिलापी मीठे 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 गाइस এইটো বস্ত্ৰ মেলাত যাব নোৱাৰিলোঁ তো এতিয়া ঘৰত আহি পালোঁ 12টা বাজিব আৰু 5 মিনিট আছে আৰু আজি আছিল মানে আচুৰ্য বৰপাত্ৰাৰ গান তো এতিয়া শেষ তো এইটো ভিডিঅ' আমি সমাপ্ত কৰিলোঁ তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব